ওয়েলকাম ব্যাক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকৰ ভাল, মোৰো ভালেই। বহুত দিনৰ মূৰত আজি ব্লগ বনাইছোঁ আৰু ব্লগ বনোৱা হোৱা নাছিলে, তেনেকৈ ক'তো যোৱাও হোৱা নাছিলে। ঘৰতনো আৰু কিমান ব্লগ বনাম, তেনেকৈ বনোৱা হোৱা নাছিলে। আৰু আজি আমি গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ আৰু বৰদোৱা। ঘৰৰ ননদ আৰু ননদৰ শাহু, মা আৰু মই তেনেকৈ গাড়ী লৈ ওলাইছোঁ। এতিয়া সীতা জখলা পাইছোঁ, মাহঁতে চাহ খাব সোমাইছে আৰু মই তেনেকৈ চাহ নাখাওঁ, সেইকাৰণে চাহ খাব সোমোৱা নাই। ছোৱালীয়ে কাৰণে চাওমিন বনাই লৈ আহিছিলোঁ ঘৰৰ পৰা, কাৰণ জানুৱাৰী সিহঁতৰ ভোক লাগিব ৰাতিপুৱা। আমি সোনকালে ওলাই আহিছোঁ, এতিয়া 8টা বাজিছে। বলক আজি মৃত্যুঞ্জয় মন্দিৰ আৰু বৰদোৱা থানত কি কৰোঁ সকলোবোৰ দেখুৱাই থাকিম। এয়া মন্দিৰ আহি পালোঁ, এতিয়া চাকি ধূপ জ্বলাই লওঁ। এয়া এতিয়া চাকি ধূপ জ্বলাই লওঁ। চাকি জ্বলোৱা হ'ল, এতিয়া মন্দিৰলৈ গৈ আছোঁ। ভৰিখন পুৰিছে, ভৰিখন বিৰাট পুৰিছে, খোজ দিব পৰা নাই। এয়া মন্দিৰৰ ভিতৰৰ ভাগ, তাৰ ভিতৰত ভিডিঅ' কৰিব নোৱাৰি, তথাপিও মই বাহিৰৰ পৰা অলপ ক্লিপ এটা ৰাখি থৈ দিলোঁ। এইবাৰ আহিছোঁ বৰদোৱালৈ বুলি। মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই আহিলোঁ বৰদোৱাত, আৰু ইয়াৰ বাবে আমি ঘৰৰ পৰা শৰাই যোগাৰ লৈ আহিছিলোঁ। যিহেতু বৰদোৱা আহিম বুলি আমাৰ মনত আগতেই ভাৱ আছিলে, তাৰ বাবে শৰাই যোগাৰ লৈ আহিছোঁ। আৰু ইয়াত শৰাইৰ কুপনত আমি কুপন এটা ল'ম, শৰাইখিনি ইয়াত দিম, নৈবেদ্যখিনি দি দিম ইয়াত। আৰু তাৰপিছত কুপন এটা দিছে, কুপন লৈ আহিলে আমি ইয়াত বহিলোঁ। আৰু সকলো মানুহ বহুত ধুনীয়াকৈ বহি আছিলে। যিহেতু আজি বহুত গৰম আছিলে, ভাবিছিলোঁ মানুহ ইমান নহ'ব বুলি, কিন্তু দেওবাৰ বাবে খুব বেছি মানুহ হৈছিলে আৰু সঁচাকৈ খুবেই বেছি ভাল লাগিছিলে তাত বহি। আৰু এনেকৈ সত্ৰ বা নামঘৰত মই বহি খুবেই বেছি ভাল পাওঁ। আৰু সকলোৱে লগ হৈ সেৱা এভাগি ল'লোঁ। সকলোৰে ভাল হওক, কুশলে থাকক, সকলোৱে তাৰে কামনা কৰিছোঁ। আৰু সঁচাকৈ খুবেই বেছি ভাল লাগে এনেকৈ সমূহ ৰাইজৰ লগত সেৱা ল'ব পাৰিলে। আৰু সত্ৰ বা নামঘৰত মোৰ প্ৰসাদ দিয়া ষ্টাইলটো খুবেই বেছি ভাল লাগে। ইমান ধুনীয়াকৈ কলপাতত দিয়ে, আৰু এনে হ'লে মানে আপোনাৰ জেগাই জেগাই দি থৈ গ'লে হয়, কিন্তু মানুহ বহুত বাবে ধুনীয়াকৈ কলপাতত সজাই লৈ আহিছে। আৰু প্ৰসাদখিনি দেখি আপোনালোকৰ লোভ লাগিছেনে? মোৰ কিন্তু একেবাৰে খাওঁ খাওঁ লাগিছে, কাৰণ প্ৰসাদ খাই খুবেই বেছি ভাল পাওঁ মই, আৰু সেইবাবে মোৰ খাওঁ খাওঁ লাগিছে। আৰু এনেকৈ প্ৰসাদ খাব পালে মনটো ভাল লাগে দিয়কচোন। আৰু আমি ইয়াৰ পৰা প্ৰসাদ খাই ঘৰলৈ যাম। আৰু লাষ্ট টাইমত মই এবাৰ ভিতৰলৈ সেৱা ল'ব আহিলোঁ আসনত, গুৰু আসনত। সঁচাকৈ খুবেই বেছি ভাল লাগিছে। আজিৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক অতি জল্দি লগ পাই আছোঁ। বাই বাই।